হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ সকলো কুশলে আছে। আজি আকৌ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যিহেতু বহাগ আহি আছে, বিহুৰ বতৰ, সকলোলৈ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই ভিডিঅ'টোত মোৰ ভণ্টিয়ে চাওক কি কৰি আছে, তিলপিঠা বনাবলৈ চেষ্টা কৰি আছে। নিশ্চয় আপোনালোকে আগৰ ভিডিঅ'টো চাইছে। সেই ভিডিঅ'টোত দেখুওৱা হৈছিলে আমি কেনেদৰে চচপেনৰ ঢাকনত তিলপিঠা পুৰিব পাৰোঁ। আচলতে মই সেইটো ভিডিঅ'টোত আপোনাৰ গেছত বনাইছিলোঁ তিলপিঠা। এইবাৰ ভণ্টিয়ে গেছৰ দাম যিহেতু বাঢ়িছে, সকলোৱে গম পাইছে 1000 চুই গৈছেগৈ। এইবাৰ ভাবিছে জুইতে কেনেকৈ বনাব পাৰি চাওঁ। আহকচোন চাওঁ কেনেদৰে তাই বনাবলৈ চেষ্টা কৰিছে। এয়া চাওক, ভণ্টিয়ে তিলপিঠা বনাবলৈ আৰম্ভ কৰিছেহে। এই দুটা বনাইছে, ধুনীয়া বনাইছে। তাই প্ৰথমবাৰ বনাইছে। চাওক আপোনালোকে কেনেকৈ বনাইছে, ধুনীয়া হৈছেনে? এয়া চাওক ভণ্টি, ভাল লাগিছে। ফুটুকা ফুটুক। এয়া আমাৰ অস্থায়ী পাকঘৰ। যেতিয়া তেতিয়া আমি কিবা কিবি বেছিকৈ মানুহ হ'লে বা কিবা ঘৰত কিবা আয়োজন হ'লে আমি ইয়াতে জুই ধৰোঁ। গাঁৱৰ পাকঘৰৰ নিচিনা নহয় আৰু, ইমান অস্থায়ী ঘৰ, খোলা মোলা টিঙেৰে আৱৰা। এয়া চাওক, এইফালে ধান আছে। এয়া ভণ্টি ধানৰ তলত এইফালে দেখিছে। এয়া আমাৰ জিম, আমাৰ কুকুৰটো দেখিছে চাগে ভিডিঅ'। এয়া আমাৰ মা, তেওঁ ইনষ্ট্ৰাকশ্যন দি আছে কি কৰিব লাগে কি কৰিব নালাগে। ইনষ্ট্ৰাকশ্যনৰ পৰা মনত পৰিছে, আপোনালোকে জুইত এনেকৈ যে চচপেনৰ ঢাকনি ব্যৱহাৰ কৰিছে, যিকোনো ধৰণৰ ঢাকন ব্যৱহাৰ কৰিব পাৰে, কিন্তু এটা কথা মনত ৰাখিব, ঢাকনৰ তলফালে মাটিৰে লেপি ল'ব, গম পাইছে? এয়া তাই দেখিছে ইমান ধুনীয়াকৈ এতিয়ালৈকে 4টা বনাই শেষ কৰিছে। খুব ধুনীয়া হৈছে তিলপিঠাকেইটা। আচলতে তিলপিঠা মানে ভাল হোৱাৰ ওপৰত, পিঠা বনোৱা ভাল হোৱাৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰে। পোনপ্ৰথমে আপোনাৰ চাউলখিনিৰ ওপৰত নিৰ্ভৰ কৰিব। চাউলখিনি পুৰণা হ'লে তিলপিঠা নুঠিব। নতুন হ'ব লাগিব। চাউলখিনি মিক্স হ'ব নালাগিব। বেলেগ মিক্স মানে বেলেগ চাউল, বৰা চাউলৰ ঠাইত বেলেগ চাউল, যদি ভাত খোৱা চাউল বা যিকোনো ধৰণৰ ৰঞ্জিত চাউল, এইবিলাক মিক্স হ'লে মানে আপোনাৰ পিঠাটো ভাল নহয়। আৰু দ্বিতীয়তে চাউলখিনি যেতিয়া আমি তিলপিঠা বনাম, মানে পিঠা চাউলখিনি আমি তিয়াবলৈ আৰম্ভ কৰোঁ, সেই প্ৰথমৰ পৰা মানে আপোনাৰ তিয়াৱা এটা টাইম থাকে, 1 ঘণ্টা বা 2 ঘণ্টা। সেইখিনি আপুনি এনেকৈ তিয়াব নালাগিব যাতে সেইখিনি চাউলখিনি বোলে বহুতখিনি সময় বোলে পানীতে থৈ দিছে, তেনেকৈও নহ'ব। চাউলখিনি ধুই আপুনি ধৰি লওক যদি আধা ঘণ্টা আপুনি তিয়াই থৈছে, তেনেহ'লে আপুনি খুব বেছি আধা ঘণ্টা 45 মিনিট বা 1 ঘণ্টা আপুনি সেইখিনি টুকিব লাগিব। যদি আপুনি 1 ঘণ্টা তিয়াইছে, তেনেহ'লে আপুনি নেক্সট 1-1.5 ঘণ্টা আপুনি টুকি থ'ব লাগিব। আৰু টুকিবলৈ আপুনি এনেকুৱা মোনাবিলাক, যিবিলাক বজাৰ কৰিবলৈ মোনা ব্যৱহাৰ কৰে যে, সেইবিলাক মোনা আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। তেওঁ এয়া চাওক, আকৌ এটা ভণ্টিয়ে পিঠা বনাই আছে। এয়া কি ব্যৱহাৰ কৰিছে, এয়া চাওক, এয়া নাৰিকল আপোনালোকে পাব। দাব নাৰিকল নহয়, নাৰিকল। আৰু নাৰিকলখিনি ৰুকি লৈছে আৰু চেনিৰ লগত এনেকৈ ভাজি লৈছে। আৰু দেখিছে আপোনালোকে, এয়া চাওক, অলপ ব্ৰাউন কালাৰ হৈছে। মানে ইমানখিনি হ'লে মানে আপোনালোকে একচুৱেলি এইখিনি ভাজি কিয় লোৱা হৈছে সেই কথাটো আপোনালোকে জানি লওক। ভাজি থ'লে মানে আপোনাৰ কি হয়, এতিয়া যিহেতু গৰমৰ দিনত আপোনাৰ গন্ধ আহে নাৰিকলটো, ডাব নাৰিকল দিলেও গন্ধ আহে। ভাজি যদি লয় নাৰিকলখিনি, তেনেহ'লে বহুত দিনলৈকে আপোনালোকে এইখিনি ষ্ট'ৰ কৰিব পাৰিব। এয়া চাওক প্ৰচেছটো। আপুনি মানে পিঠাগুড়িখিনি দিয়াৰ লগে লগে আপুনি মেলিব লাগিব, গম পাইছেনে? আপোনালোকে আৰু লগালগ আপুনি সময় নষ্ট নকৰি লগালগ আপোনালোকে যি দিয়ে
দিয়ে, নাৰিকলৰ গুড়ি দিয়ে, তিল দিয়ে, আপোনাৰ গুড় দিয়ে। আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব, কিন্তু যিমান পাৰি মানে আপোনাৰ লগে লগে কৰিব লাগে। কিন্তু চাওক এতিয়া চাওক জুইত পুৰিলে কি হয়, আপোনাৰ জুই মানে আপুনি সময়ে চাই থাকিব লাগিব। আৰু যদি জুইটো আপোনাৰ ভালকৈ নহয় বা আপোনাৰ যিটো তাপ হ'ব লাগে সেইটো যদি নহয়, পিঠাটো আপোনাৰ ভাঙি যাব, সেনেকুৱা হয়। সেইকাৰণে মানে প্ৰায় আপুনি গেছ বা ষ্ট'ভত বনালে ভাল হয়। তাত কনষ্টেণ্ট আপোনাৰ হিট এটা আহি থাকে। এয়া চাওক তাই ৰৈ গৈছে সেইখিনিতে, আপোনালোকে চাই থাকক। যদি মোৰ ভিডিঅ'বিলাক আপোনালোকে পচন্দ হয়, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, সেইটো কথা নাপাহৰিব। আৰু মোৰ তেনেকুৱা ভাল ভিডিঅ', এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। এয়া দেখিছেনে, এয়া মই আপোনালোকক কৈহে আছিলোঁ, এয়া চাওক ভাঙিবলৈ লৈছে। এয়া তাই অসুবিধা পাইছে, এতিয়া ধোঁৱাইছে। জুইৰ মানে আপোনাৰ বহুত মানে বেয়া ড্ৰবেক আছে জুই ইউজ কৰা। একচুৱেলি জুইত মানে কি হয়, আপোনাৰ ধোঁৱা ওলায়, মানে বহুত কষ্ট হয় যিয়ে মানে জুইয়ে পুৰি থাকে। এই চাওক এতিয়ালৈকে তাই এইকেইটা পুৰি শেষ কৰিছে, দেখিছে নিশ্চয় ধুনীয়া হৈছে। আপোনালোকেও পুৰিলে চাগে বিহুৰ বতৰ। মায়ে খুব ভাল কাম এটা কৰিলে। মই ভাবিছোঁ ইমান দেৰিলৈকে কিয় ইমান আন্ধাৰ হৈ আছে, সেইফালে ওপৰত লাইটটো এনেকৈ লগাই দিছে, সেইকাৰণে এতিয়া খুব পোহৰ হৈছে ভিডিঅ'টো। মনলৈ অহা নাছিলে কি কাৰণে মানে পোহৰটো মানে আন্ধাৰ লাগি আছে। এয়া চাওক এতিয়া আপোনালোকে খুব ভালদৰে দেখিব পাৰিব। এয়া মোৰ ভণ্টি, এয়া এয়া ধোঁৱাত মানে নাকৰ পানী ওলাই গৈছে বুলি কৈছে তাই। নাকৰ পানীয়ে চানীয়ে তথাপিও পিঠা পুৰিছে। এবাৰ মই ট্ৰাই কৰি চাইছোঁ, এইবাৰ বিহুৰ প্ৰথমটো পিঠা। সকলোলৈ বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল। এইবাৰ বিহু বুলি একো আয়োজন কৰা নাই। আজি হোষ্টেলৰ পৰা আহিছোঁ, মাহঁতে পিঠাগুড়িখিনি খুন্দি থৈছিলে। মই আহি আৰু দেখিলে আপুনি প্ৰথমখিনিত ভণ্টিয়ে কেইটামান পিঠা পুৰিলে, এইবাৰ বোলো মই কেইটামান পুৰি চাওঁ। এনেই মই ক্লাছ 8-9 মানৰ পৰাই সদায় ঘৰত ময়ে পুৰোঁ, তাই নতুনকৈ শিকিছে, শিকাবলগীয়া হোৱা নাই বাৰু। সেইকাৰণে ভাবিলোঁ আগতেতো পিঠা ভিডিঅ' এটা দিয়াই আছে, এবাৰো বোলো দি চাওঁ, যিহেতু নতুন শিকাৰো কেনেকৈনো বনাইছেনো চাব এইবুলি। মই অলপ ডাঙৰকৈ বনাওঁ, মানে কি কৰে মানে সোনকালে কামটো হ'ব লাগে আৰু, গম পাইছেনে? নতুন কাৰণে ইমান এক্সপাৰ্ট নহয়, মোক এক্সপাৰ্ট বুলিয়ে ক'ব পাৰে আৰু আপোনালোকে। এয়া চাওক জুইটো তাৰমানে কিবা খেলি মেলি হ'ল আৰু মানে, সেইকাৰণে মানে আপোনাৰ জুইত বনাবলৈ দিগদাৰ অলপ। জুই অকণমান খেলি মেলি হ'লেই আপোনাৰ, তথাপি ইয়াক মই ৰিপেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। তিলপিঠা ৰিপেয়াৰমেণ্ট চলি আছে এতিয়া। এয়া চাওক মই ঘূৰাই পিনি এতিয়া ধুনীয়া কৰিম তাক। তিলপিঠা ৰিপেয়াৰমেণ্ট দেখিলে কিমান ধুনীয়া হৈ গ'ল। আচলতে বনাই মানে অভ্যাস হ'ল, সেইকাৰণে আৰু তাক যি টি চেপ দি দিব পাৰিছোঁ আৰু।
এনেকৈ চাওক আপোনালোকে যদি পিঠাগুড়ি অলপ ক'ৰবাত বোলে কম হোৱা নিচিনা লাগিছে পাতল হোৱা নিচিনা লাগিছে তেতিয়া আপোনালোকে ওপৰত এনেকৈ দি পিনি মেকআপ কৰি দিব পাৰে এয়া চাওক অলপ এনেকৈ উঠি আহিছে তেতিয়া গম পাব যে পিঠাটো হৈছে মানে আপোনাৰ উঠি আহিলে অকণমান উঠি আহিলে আপোনালোকে এনেকৈ লুটিয়াই দিব আৰু এইটো নেক্সট পৰ্যায়ত আপুনি এনেকৈ ঘূৰাই যেনেকৈ বিচাৰে আপুনি তেনেকৈ ডাঙৰো কৰিব পাৰে সৰু কৰিব পাৰে আজি এই ভিডিঅ'টি ইয়াতে সামৰিছোঁ আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পালে আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টি লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম শেষত সকলোলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ